কবিতাটোৰ চাবা শব্দৰ অৰ্থ হ'ব উই মানে ভেৰি স্মল ইন চাইজ মানে হ'ল আকাৰত সৰু বা সৰু আকাৰৰ নোট মানে হ'ল নাথিং মানে নাই বা নোহোৱা এইটো বুজাইছে ষ্টিৰিং মানে মুভিং মানে লৰচৰ কৰা বা চলা ফুৰা কৰাটো বুজাইছে কবিতাটোত বেটেল মানে হ'ল এন ইনচেক্ট মানে পৰুৱা সৰু পৰুৱা এটাৰ কথা কৈছে ইয়াতে স্ক্ৰেচ এ লাউড আনপ্লিজেণ্ট চাউণ্ড এটা ডাঙৰ শব্দ মানে শব্দ এটা ঘঁহনি খোৱা টাইপৰ বা ডাঙৰ এটা এনেকুৱা শব্দ ইয়াতে বুজাইছে ক্ৰিকেট এ স্মল জাম্পিং ইনচেক্ট মানে সৰু জঁপিওৱা পৰুৱা ডেট মেক এ লাউড চাউণ্ড যিটো মানে শব্দ কৰে এটা শব্দ কৰে ডাঙৰ শব্দ কৰে সৰু এটা জঁপিওৱা পৰুৱা এইটোৰ কথাটো কৈছে তাক কয় ক্ৰিকেট বুলি পেলাই হুইচলিং মেকিং এ মিউজিকেল টিউন মিউজিকেল মানে মিউজিকেল সুৰৰ মানে শব্দ বনোৱা টিউন বনোৱা উইথ লিপছ মুখেৰে মানে গীত গোৱা বা শব্দ কৰা এনেকুৱাই কথাৰ ডিউ মানে এ ভেৰি স্মল ড্ৰপ অফ ৱাটাৰ মানে সৰু পানীৰ টোপাল ডেট ফলছ অন দ্য গ্ৰাউণ্ড যিটো মাটিত পৰি থাকে সৰু টোপাল তাক কয় পানীৰ সৰু টোপাল বুলি কয় ইয়াতে মই শব্দৰ অৰ্থৰ বৰ অসমীয়াত মিনিংবোৰো লিখি দিছোঁ তোমালোকে বুজিবৰ কাৰণে চেষ্টা কৰিবা